वेलकम टू मजदुर लाइव ब्लग और प्रति बছৰৰ দৰে এইবাৰো আমাৰ বেৰভাঙি গাঁওখন যে আছে তাতে ফুটবল খেল হ'বলৈ গৈ আছে গতিকে আপোনালোকক লগত লৈ যাম যদি আপোনালোকে এন্টাৰটেইনমেন্ট ল'ব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু খেলটো পাগলাঝৰ আৰু বেৰভাঙিৰ মাজত খেলটো হ'ব এতিয়া মই চাবিটো লৈ ললো আৰু এতিয়া মই বাইকটো চলাই থাকো আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন আহিছে তেনেহ'লে সাবস্ক্ৰাইবটো দি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক লগত এটা দি দিব এতিয়া আমি মানে বেৰভাঙিত আহি পালো আৰু বাইকখন মানে অলপ দূৰত ৰাখিব লাগিব বেলেগৰ এটা ঘৰত ৰাখিব লাগিব নহলে বাইকখনৰ ওপৰত বহুতে বহিব আৰু অত্যাচাৰ কৰিব এনেকৈ মানে বাইকখন লেতেৰা কৰিব লাগিব গতিকে ইয়াতে ৰাখি দিলো আৰু ইয়াতে যদি মানে মিউজিক বাজে ন মোৰ ভিডিঅ'টোত কপিৰাইট ক্লেইম দিব এইটো খাটাং গতিকে এইটো মই মিউট কৰি দিছো আৰু এতিয়া চাগে খেলটো আৰম্ভ হ'ব মানে প্লেয়াৰ্স বিলাকে নিজৰ নিজৰ পজিশনটো লৈ আছে হয় দেখা যায় কোন নাম নেই इसके কাম কি ভালো আছে और गोल জাজমেন্টতে খেলা আছে আব্দুল জলিল তেখেতক আমি ভালকৈ থাকিবলৈ অনুৰোধ কৰিছো আৰু আনফালে আছে আব্দুল জলিল আৰু আব্দুল্লাহ মাজে মধ্যে জুম করবেন জুম করেন না ভালো দেখছেন না কানতে ঘুরে দেখছি দুয়োফালে মানে মজাকৈ খেলি আছে এই কাৰণে ভাল লাগিছে অলপ কাৰণ এতিয়ালৈকে কোনো গোল দিব পৰা নাই
এতিয়া ইহঁতে অলপ ৰেষ্ট কৰিব, মানে পানী চানী এইবিলাক খাব, ঠাণ্ডা চাণ্ডা এইবিলাক খাই পেলাই। আৰু এইটো খেল 1 ঘণ্টাৰ বাবে দিছে। আৰু ইফালে চাওক প্ৰাইজটো, বাপৰে মজা। আৰু এইটো আজি কোনে ল'ব সেইটোৰ কাৰণে আজি খেলটো চাই আছোঁ, বহুত কনফিউজ হৈ আছোঁ। আৰু হয়তো এইটো বেৰভাঙিয়ে জিতিব, সেইকাৰণে মানে খেলটো দেখা মতে বেৰভাঙিয়ে অলপ ভালকৈ খেলি আছে। চ' আজি কাৰ দিনটো যে ভাল আছে সেইটো দেখাৰ বাবে খেলটো চাই আছোঁ। এতিয়া আকৌ খেলটো আৰম্ভ কৰিলে, এতিয়া চাগে যিকোনো ফালে এবাৰ গ'ল খাবই, কাৰণ অলপ জোচ পাই কিনে এইবাৰ মন দি খেল খেলি আছে। চ' দেখাত আৰু ভাল লাগি আছে। আৰু এইবাৰ খেলটো দেখাত অলপ বঢ়িয়া লাগিছে, কাৰণ এইবাৰ দুয়োফালে ভাল কৰি খেলি আছে। চাওক না কেনেকৈ খেলি আছে। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে পাগলচৰতকৈ মানে বেৰভাঙি ভালকৈ খেলি আছে। চ' এতিয়া এইটোৱে চাই আছোঁ, এতিয়ালৈকে কোনো গ'ল দিব পৰা নাই। আৰু ফাইনেলি বেৰভাঙিয়ে মানে পাগলচৰক গ'ল এটা দি দিলে। দৰ্শকক অনুৰোধ কৰিছোঁ যে পৰিৱেশ শান্ত কৰি আপোনালোকে খেল উপভোগ কৰক। আমি যিহেতু আগতীয়াকৈ কৈছোঁ যে আকৰ্ষণীয় খেল হ'ব, গতিকে নিশ্চয় আপোনালোকে ভাল পাইছে। চাই থাকক, হুলস্থুলীয়া পৰিৱেশ নকৰিব, শান্তি শৃংখলা বজাই ৰাখি চাই থাকক। ইফালে হ'ল বেৰভাঙি আৰু ইফালে হ'ল পাগলচৰা। এইটো প্ৰথমতে দেখাই দিব লাগিছিল। চ' এতিয়া অলপ দেৰিকৈ দেখাই দিলোঁ। বোলালি বলয় না হয় নাই, ও তো বোলালি বলয়। আৰু ইয়াত এটা প্ৰব্লেম হ'ল, মানে বেৰভাঙিয়ে আকৌ এবাৰ পাগলচৰাক এটা গ'ল দি দিলে, কিন্তু সেই সময়ত মোৰ মোবাইলটো কেমেৰাটো অন নাছিল। মই অন কৰি ৰাখিছোঁ, মোবাইলটো ধৰি ৰাখিছোঁ এনেকৈ, কিন্তু হঠাতে বন্ধ হৈ গৈছে। তাৰ এটাই কাৰণ, মানে মোৰ মোবাইলৰ যিটো ষ্ট'ৰেজ হেণ্ডছেট যিটো, এইটো লোড হৈ গৈছে। লোড হোৱাৰ পিছতো মানে অট'মেটিকলি এইটো কাটি গৈছে, যাৰ বাবে বেৰভাঙি যে দ্বিতীয়বাৰ পাগলচৰাক গ'লটো দিলে সেই সময়ত মই ৰেকৰ্ড কৰিব পৰা নাই। চ' ইয়াতে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু ঠিক এই সময়ত আহি, মানে এইখন ক্লিপত আহি মোৰ কেমেৰাটো অফ হৈ গৈছে আৰু ইয়াতে গ'লটো দিছে, দ্বিতীয় গ'লটো। আৰু খেলখন বৰ্তমান বেৰভাঙি আগুৱাই আছে, কাৰণ 2টা গ'ল পাগলচৰাক দি দিছে। আৰু পাগলচৰা বেৰভাঙিক মাত্ৰ এটা গ'ল দিছে। মানে মই 2টা গ'ল ৰেকৰ্ড কৰিব পৰা নাই। প্ৰথমটোৰ কাৰণ হ'ল মোৰ কেমেৰাটো অফ হৈ গৈছিল, মই গম পোৱা নাছিলোঁ। আৰু দ্বিতীয়বাৰ যেতিয়া পাগলচৰাই বেৰভাঙিক এটা গ'ল দিলে, সেই সময়ত মোৰ মোবাইলৰ হেণ্ডছেট যিটো মোৰ ষ্ট'ৰেজ আছিল সেইটো খালী কৰিবলৈ ব্যস্ত আছিলোঁ। মানে বহুত কেইটা মোৰ এপছ আৰু ভিডিঅ' এইবিলাক ডিলিট কৰি পেলাই মানে মোৰ ষ্ট'ৰেজটো খালী কৰিলোঁ। আৰু এই খেলখন শেষত যাই কিনে ভাল লাগিছিল, আৰু সেই সময়ত আহি মোৰ প্ৰব্লেমটো দেখা দিলে। চ' ইয়াৰ বাবে মই ক্ষমা বিচাৰিছোঁ। আৰু ফাইনেলি এই খেলখনৰ উইনাৰ হ'ল বেৰভাঙি। বেৰভাঙিয়ে জিতি গ'ল।
এতিয়া সকলোৱে ভিৰ লাগিছে এটা ডান্স হ'ব ইয়াতে আৰু গাইছ মানুহ আছে ইয়াত না কিমান যে মানুহ আহিছে গোটেই ফিল্ডখন একেবাৰে ভৰ্তি হৈ গৈছে এতিয়া ডান্সটো চাব লাগিব অলপ তেনে ক্ষেত্ৰত আমি যেটা আগতীয়াকৈ ঘোষণা কৰিছো আৰু প্ৰথমতে মই ক্ষমা বিচাৰিছোঁ কাৰণ ইয়াত যিটো ডান্স চলি আছে এই ডান্সটো আপোনালোকক দেখুওৱা সম্ভৱ নহয় কাৰণ ডান্স দেখুৱাবলৈ গ'লে ইয়াতে মিউজিক লাগিবই গতিকে মিউজিক লাগিলে এই মিউজিকৰ কপিৰাইট ক্লেইম দিব মোৰ ভিডিঅ'ত গতিকে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ চৰি আৰু ডান্সটো শেষ হোৱাৰ পিছত এতিয়া ফুলম গামোচাৰ সমৰ্থন জনাইছে আৰু ইয়াত আমি থাকিব নোৱাৰিম কাৰণ আপোনালোকে নিশ্চয় জানে যে আমাৰ গাঁওখন যিখন আছে এইখনত যাবলৈ হ'লে বৰ্ডাৰৰ ৰাস্তাটো ক্ৰছ কৰি কিনে যাব লাগে চ' তাতে আমাৰ 6টা বাজিলে কাৰফিউ দিয়ে চ' যাব লাগিব ইয়াতে থাকিব ইচ্ছা গৈছে মানে প্ৰাইচটো দিয়ালৈকে প্ৰাইচটো যেতিয়া হাতত দিব সেইটো ভিডিঅ'টো ক্লিপ লাগিছিল কিন্তু ইয়াতে থাকিব নোৱাৰিলোঁ গতিকে যাব লাগিব এইটো আমি বাধ্যতামূলক আৰু এতিয়া বাজে 5:40 এতিয়া মানে মই বেলেগ বাইকখন অলপ দূৰত ৰাখিছোঁ না এইকাৰণে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ খোজকাঢ়ি গৈ কিনে তাতে বাইকখন লৈ কিনে সোনকালে যাব লাগিব তথাপি মানে আহোঁতে আমাৰ ৰাতি হৈ গ'ল ইয়াতে BSF আছে বৰ্ডাৰত আমাক ৰখাব ইয়াতে আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ